ওয়েলকাম টু দোস্ত মোৰ ইউটিউব চেনেলত আপোনালোকক চবকে স্বাগতম জনাইছোঁ। আজি মানে কথাটো এনেকুৱা হ'ল, মই আজি নতুন বলেৰো এটা কিনি লৈ আহিলোঁ, মেক্স HD 1.7। তাকে এতিয়া লৈ যাম বৰ্তমান গাড়ীটো গেৰেজত বনাবই নোযোৱাৰ আগতে এটা ফুট লগাই পূজা কৰিছোঁ। নম্বৰ প্লেট এতিয়ালৈকে নাই অহা লাগি। তো এতিয়া ফাইনেলি গাড়ীটো আমি লৈ যাম গেৰেজতে লৈ গৈ পিনে টেমা এটা ৰসগোল্লা লৈ গেৰেজ মেকানিকবিলাকক মোৰ মিঠা কৰাই দিম আৰু গাড়ীত বহিলোঁ। গাড়ীটো বেক কৰি আমি ওলাই গৈ আছোঁ বৰ্তমান এতিয়া গেৰেজ নোপোৱাৰ আগতে আমাৰ বেটমল কলনি পাৰ হ'ব লাগে আৰু গাড়ীটো মোৰ বেছি কিলোমিটাৰ চলা নাই, 352 কিলোমিটাৰে চলিছে। এতিয়া ফাইনেলি মোৰ গাড়ীটো বনি আছে। তো ভিডিঅ'টো কেনেকৈ লাগিছে দোস্ত লাষ্টত শ্বেয়াৰ